হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ মোডি চেনেল পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল। আজিৰ ভিডিঅ'ৰ মেইন টপিক হৈছে ব্লিডিঙৰ কাৰণে ৰখা গাহৰি, তাৰমানে চেঙৰি গাহৰি দানা দিয়াৰ সময়ত আপোনালোকে নিমখ দি পিনি দানা খুৱায় নেকি? যদিহে নিমখ দি পিনি দানা খুৱায় তেতিয়াহ'লে এই ভিডিঅ' আপোনালোকৰ বাবে। ভিডিঅ'খিনি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'খিনি যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাৰিব, লগত বেল আইকন দবাই দিব যাতে মই অন্য এটা ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল, ভিডিঅ'খিনি দেৰি নকৰোঁ, ভিডিঅ'খিনি আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো আছিলে হেম্পশ্বেয়াৰ য়ৰ্কশ্বেয়াৰ F1 ক্ৰছ। ইয়াক মই ব্লিডিঙৰ কাৰণে ৰাখিছিলোঁ, কিন্তু যেতিয়া তাৰ ফাৰ্ষ্ট হিট আহিছিলে তেতিয়া তাৰ ওজনটো অলপ কম আছিলে আৰু ইমান ডাঙৰো নাছিলে, বয়সটো অলপ কম আছিলে। গতিকে মই আৰু 1-2 মাহমান পুহি ল'ম বুলি তাক মই ফাৰ্ষ্ট হিট আৰু ছেকেণ্ড হিট তাত নিদিলোঁ, মই তাৰমানে ছাৰ্ভিচ নিদিলোঁ। কিন্তু এনে ক্ষেত্ৰত কৰি গৈ থাকোঁতে মই দানাবিলাকত নিমখ 2 চামুচমান মিহলাই পিনি দি থাকোঁ, কিন্তু নিমখ দিয়াৰ কাৰণে আজি তাৰ হিটটো বন্ধ হৈ গ'ল, হিট অহাটো, আৰু এতিয়া তাৰ তেলটো বেছি হৈ গ'ল। ডাঙৰটো হ'ল বাৰু, ওজনটো আহি গ'ল, ডাঙৰটো হ'ল, কিন্তু এতিয়া উপযুক্ত হ'ল, কিন্তু তাৰ হিট অহাটো বন্ধ হৈ গ'ল। তাৰমানে ইয়াক এতিয়া ব্লিডিঙৰ কাৰণে ৰখাটো অসম্ভৱ হ'ব, কাৰণ হিটটো বন্ধ হৈ গ'ল। মই ভাবিছিলোঁ অলপ ডাঙৰ কৰি লওঁ, ডাঙৰ কৰি পিনি হিট আহিলে তাক ছাৰ্ভিচ দিম বুলি ভাবিছিলোঁ। বেছি সৰুকৈ দিলে, ছাৰ্ভিচ দিলে মানে খুব কম সংখ্যাভাৱে পোৱালি পোৱা যায়। গতিকে ডাঙৰ কৰি পিনি ছাৰ্ভিচ দিম বুলি ভাবোঁতে তাৰ মানে টাইমটোৱে তাৰ গুচি গ'ল, মানে হিট অহাটো এতিয়া বন্ধ হৈ গ'ল। এতিয়া কথাটো হ'ল নিমখটো দিব নালাগে। নিমখটো একচুৱেলি মই দানাৰ লগত খোৱালোঁ, অলপ শকত কৰাম, ডাঙৰ কৰাম বুলি ভাবি পিনি নিমখটো খোৱালে অলপ হজম শক্তিটো সিহঁতৰ দানা লগত মিহলাই নিমখ খোৱালে হজম শক্তিটো থাকে। গতিকে আজি ইয়াৰ এইবিলাকৰ সময়ত, যেনে ছাপ'জলি এইবিলাক এতিয়া হিট আহিছে, এইবিলাক এতিয়া মই নিমখ খোৱাটো বন্ধ কৰি দিলোঁ, কাৰণ এতিয়া সময়ত আৰু এইবিলাকক যদি নিমখৰ লগত যদি দানা খোৱালে এইবিলাকো বন্ধ হৈ যাব একদম। এইকেইটা দুটা এতিয়া হিটত আছে, কিন্তু মই অলপ ডাঙৰ কৰাই ল'ম বুলি সিহঁতক ছাৰ্ভিচ দিয়া নাই। গতিকে এনেকুৱা সময়ত আপোনালোকে কেতিয়াও নিমখ দি পিনি দানা নোখোৱাব। নিমখ দি পিনি দানা খোৱালে হজম হয় আৰু ডাঙৰ হয় বাৰু গাহৰি, কিন্তু এটা কথা, চেঙৰিক দিলে মানে কিন্তু তাৰ হিট অহাটো বন্ধ হৈ যায়। তাৰমানে সিহঁতৰ কেপাচিটি পেটত মানে মাংসটো তেলটো বেছি হৈ যায় নেকি, সেইকাৰণে। গতিকে আপোনালোকেও কেতিয়াও এই ভুল নকৰিব, এই টাইমত কেতিয়াও নিমখ দি পিনি দানা নোখোৱাব। মোৰ এইটো এতিয়া এনেই পৰি আছেগৈ, এতিয়া এদিন উলিয়াই দিব লাগিব ফাৰ্মৰ পৰা, এতিয়া বেছি পেলাব লাগিব, উপায় নাই। ইয়াক মই ব্লিডিঙৰ কাৰণে আনিছিলোঁ, কিন্তু অতি পৰিতাপৰ বিষয়, মই নিমখ দি পিনি দানা খোৱালোঁ। গতিকে এতিয়া গাই বনাব নোৱাৰিমগৈ, কাৰণ এতিয়া বয়সো আছিলে ইয়াৰ। এতিয়া 90 কেজি, 90-95 মান হ'ব চাগে ওজনটো, অনুমানিক কৈছোঁ মই ইমান নাজানো ইমান ওজন হ'ব, কিন্তু মোৰ মতে ইমানে হ'ব লাগে বুলি ভাবিছোঁ। কিন্তু ইয়াক ছাৰ্ভিচ দিবলগীয়া উপযুক্ত আছিলে, কিন্তু এতিয়া আজি 3 মাহ দেখিছোঁ তাৰ একেবাৰে হিটে অহা নাই, হিট বন্ধ হৈ গ'ল। তাৰমানে ইয়াৰ চৰ্বি বেছি হ'ল নেকি। গতিকে আপোনালোকেও এই ভুল নকৰিব, ব্লিডিঙৰ কাৰণে ৰখা গাহৰিক, চেঙৰিক কেতিয়াও নিমখ দি পিনি দানা নোখোৱাব। মই এই নিমখ দি পিনি দানা খোৱাৰ কাৰণে আজি এনেকুৱা ফচিছোঁ। গতিকে আপোনালোকে এই ভুল কেতিয়াও নকৰিব। মই এতিয়া ব্লিডিঙৰ কাৰণে ৰাখিছিলোঁ, এতিয়া এইটো উলিয়াই দিব লাগিব, তাৰমানে বেচিব লাগিব ইয়াত।
ৰাখি লাভ নাই আৰু গতিকে মই এই ভিডিঅ'ত এইটোৱে আপোনালোকক বুজাব বিচাৰিলোঁ যে ব্ৰিডিঙৰ কাৰণে ৰখা গিলছ চেঙৰি তাৰমানে চেঙৰি গাহৰি কেতিয়াও নিমখ খুৱাব নালাগে। আনকি আপুনি এনেই কাছিবিলাকক খুৱাব পাৰে। কাছিবিলাকক খোৱালে মানে ভাল। মই কাছিবিলাকক খুৱাওঁ, কাছি গাহৰিবিলাকক। আৰু দানা যিমান দিলেও হজম হয়, সিহঁতে বেছি খালেও, কিছুমান ৰ'দত বেছি দানা খোৱালেও চটপটাই থাকেগৈ, কিন্তু নিমখ দি পিনি খোৱালে এনেকুৱা চটপটাই নহয়, হজম শক্তিটো সিহঁতৰ লগত আহি যায়। গতিকে আপোনালোকে এইটো ভুল নকৰিব। মই ভুল কৰি পিনি মই আজি এইটো এতিয়া ইমান ডাঙৰকৈ পুহি পিনি এতিয়া ওলাই দিবলগীয়া হ'ল। গতিকে আজিৰ ভিডিঅ'খিনি এইটোকে আপোনালোকক বুজালোঁ, যাতে এইটো ভুল আপোনালোকেও পিছত ব্ৰিডিঙৰ কাৰণে ৰখা গাহৰিক নিমখ দি পিনি দানা নোখোৱাবলৈ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনোৱালোঁ। আৰু এনেই কাছিবিলাকক খুৱাব পাৰে, মই কাছিবিলাকক খুৱাওঁ আৰু নিমখ দি পিনি খোৱালে ভালো হয়, ৰিজাল্টো ভাল, তেলটো বেছি হয়, শকত হয় বেছি। মই আগৰকেইটাও এনেকুৱাই খুৱাইছোঁ, মই আগৰ 3টা। গতিকে ভিডিঅ'খিনি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু ভিডিঅ'খিনি বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানেই ৰাখিছোঁ বন্ধুসকল। বাই বাই।